হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিয়াজ ৱৰ্ল্ডলৈ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আজি ছানডে আৰু মই মোৰ ফেমিলিৰ সৈতে এফালে ফুৰিবলৈ ওলাই আহিছোঁ। ভাবিলোঁ ভিডিঅ'টো কৰোঁ আৰু আপোনালোককো দেখাওঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগে চাই তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি যিহেতু দেওবাৰ, সেইবাবে মই মোৰ ফেমিলিৰ সৈতে শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত থকা ৰুদ্ৰসিংহ পাৰ্কলৈ বুলি ওলাই আছোঁ। আৰু আমি প্ৰায় 4টা বাজি গৈছে, তেনেকুৱা টাইমত গৈছোঁ, মানে পিছবেলা টাইমত গৈছোঁ। যিহেতু দুপৰীয়া ৰ'দটো বহুত চোকা, পাৰ্কত থাকিব নোৱাৰি, সেইবাবে আমি পিছবেলা টাইমত ওলাইছোঁ। এইখিনি সময়ত ৰ'দটো নাথাকে সিমান আৰু ঠাণ্ডা হৈ থাকে বতৰটো, সেইবাবে ওলালোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, এয়া আমি জয়সাগৰ কলেজলৈ যোৱা ৰাস্তাটোৰ ফালে সোমাইছোঁ। এইফালে সোমাই, এই ৰাস্তাটোত সোমাই ৰাইট চাইডে গ'লে ৰুদ্ৰসিংহ পাৰ্ক পায়। বেছি দূৰ নহয়, অলপ গৈয়ে পায়। আৰু এয়া দেখিছেনে, জয়সাগৰ পুখুৰীৰ পাৰে পাৰে গৈ আছোঁ আমি। আৰু ইয়াতে হেৰিটেজ পাৰ্ক নামৰ পাৰ্ক এখনো আছে, মানে ৰেষ্টুৰেণ্ট হয়। আৰু এইখন হেৰিটেজ পাৰ্ক হয়। দেখিছেনে আজি ছানডে কাৰণে কিমান মানুহ আহিছে, কিমান গাড়ী পাৰ্ক কৰি থোৱা আছে। আৰু অলপ দূৰ গ'লে আমি ৰুদ্ৰসিংহ পাৰ্ক পাম আৰু ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, এতিয়া দেখিছে নহয়, এয়া আমি ৰুদ্ৰসিংহ পাৰ্ক পালোহি। আৰু এই সৰু ঘৰটো দেখিছে, ইয়াত টিকট কটা হয় আৰু টিকট কাটিলেহে সোমাবলৈ দিয়ে। আমি এতিয়া টিকেট আমাৰ কাটি আছে আৰু এতিয়া সোমাম। আৰু এই ছোৱালী দুগৰাকী দেখিছে নহয়, তেওঁলোকে যেতিয়া মানুহ আহে তেতিয়া উঠি দিয়ে, বুজিছে, আৰু নমস্কাৰ জনাই আদৰে যিমান মানুহ আহে সকলোবোৰকে। এতিয়া আমি সোমাই আহিছোঁ। ইমান ধুনীয়া দেখিছে। আৰু ইয়াৰ এই পাৰ্কখনত সকলো কাম লাহে লাহে হৈ আছে, মানে সম্পূৰ্ণকৈ হোৱাগৈ নাই, লাহে লাহে কৰি থকা হৈছে। আৰু এই পাৰ্কখন নিৰ্মাণ কৰিছে অখিল গগৈ ডাঙৰীয়াই। এতিয়া আমি গৈ আছোঁ। ইয়াতে শিশুসকলে খেলিব পৰা আৰু খেলা বিভিন্ন ধৰণৰ সামগ্ৰী আছে, দেখিছে নহয়। এয়া কিমান ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে। এয়া চাওকচোন, সৰু সৰু ল'ৰা ছোৱালীবোৰে কেনেকৈ ফূৰ্তিত খেলি আছে। এয়া হৈছে মোৰ ভণ্টিৰ ছোৱালী, মানে মোৰ ননদৰ ছোৱালী। দেখিছে কিমান ফূৰ্তিত খেলি আছে।
বন্ধুসকল এয়া দেখিছেনে, এয়া হৈছে ৰেষ্টুৰেণ্ট হয় জুইশাল আৰু ইয়াতে বহুত ধুনীয়াকৈ ভেজ থালি পায় আৰু এইখন ৰুদ্ৰসিংহ পাৰ্কৰ ভিতৰতে আছে আৰু এইখন হৈছে থালিখন মানে নিৰামিষ থালি আৰু ধুনীয়াকৈ 17-18 ব্যঞ্জনৰ সৈতে দিছে। ইভাগে আৰু ড্ৰাগ ফ্ৰাই, ফিছ ফ্ৰাই এনেকৈ আছে, আপোনালোকে সেইবিলাক খাওঁ বুলিলেও পাৰে। বন্ধুসকল এতিয়া আমি ৰুদ্ৰসিংহ পাৰ্কৰ ভিতৰতে মানে 3বিধ নৃত্য প্ৰদৰ্শন কৰি দেখুৱায় আৰু সেই নৃত্য কেইবিধ আমি চাবলৈ গৈ আছোঁ। এতিয়া প্ৰথমতে তেওঁলোকে মুকলিকৈ এনেকৈ নৃত্য প্ৰদৰ্শন কৰি দেখাইছিলে আৰু এতিয়া এই ঘৰটো নিৰ্মাণ কৰি উলিয়াইছে, মানে সাজি উলিয়াইছে আৰু ইমান ধুনীয়া লাগিছে চাওকচোন। বাঁহ, খেৰ আৰু টকৌপাত এনেদৰে নিৰ্মাণ কৰি উলিয়াইছে এই ঘৰটো, ইমান ধুনীয়াকৈ সাজি উলিয়াইছে তেওঁলোকে। এয়া দেখিছে নহয়, প্ৰথমতে তেওঁলোকে এনেদৰে মুকলিকৈ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু এতিয়া তেওঁলোকে এই ঘৰটো নিৰ্মাণ কৰি উলিয়াইছে আৰু ইয়াৰ ভিতৰতে ধুনীয়াকৈ তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানটো কৰে। এতিয়া তেওঁলোকে প্ৰথম তেওঁলোকৰ আহোম নৃত্যটো প্ৰদৰ্শন কৰিবলৈ লৈছে। তেওঁলোকে 3বিধ নৃত্য দেখায়, প্ৰথমতে এই নৃত্যবিধ তেওঁলোকে পৰিৱেশন কৰে আৰু এই নৃত্যবিধৰ নাম হৈছে লাইলুং খাম। তেওঁলোকে প্ৰথমটো নৃত্য সমাপ্ত কৰিলে আৰু এতিয়া ছেকেণ্ডটো নৃত্য পৰিৱেশন কৰিবলৈ লৈছে। ছেকেণ্ডটো মিচিং নৃত্য, লংটা চৌনাম নে কি বুলি কয়, আৰু সেই নৃত্যটো তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ লৈছে। আকৌ চাওঁ। তেওঁলোকৰ মিচিং নৃত্যটো শেষ হ'ল আৰু এতিয়া বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে। এইটো একেবাৰে শেষৰটো নৃত্য হয় আৰু শেষত বিহু নৃত্য প্ৰদৰ্শন কৰে।
সাংস্কৃতিক অনুষ্ঠান আমি চাই আহিলোঁ আৰু এতিয়া আমি ৰুদ্ৰসিংহ পাৰ্কৰ ভিতৰতে কিছুমান বিপণী আছে তালৈ গৈছোঁ আৰু তাত বিভিন্ন জনজাতিৰ বোৱা কাপোৰ, কাঠেৰে নিৰ্মিত সা সঁজুলি আৰু এৰী মুগা, পাট মুগা, পলু তেনেকুৱাবোৰ নিৰ্মাণ কৰা তেনেকুৱাবোৰ ইয়াত বেচে আৰু মানে বিক্ৰী কৰা হয় আৰু সেইবোৰ চাবলৈ আহিলোঁ। বন্ধুসকল, এতিয়া মই আহিছোঁ মিউজিয়াম চাবলৈ। এই মিউজিয়াম ৰুদ্ৰসিংহ পাৰ্কৰ ভিতৰতে আছে আৰু ইয়াত আহোম ৰজাৰ দিনতে প্ৰয়োগ হোৱা বিভিন্ন ধৰণৰ সামগ্ৰী সংৰক্ষণ কৰি ৰাখিছে। এয়া দেখিছেনে, আগতে আহোম ৰজাসকলে ঘৰ নিৰ্মাণ কৰোঁতে প্ৰয়োগ কৰা বিভিন্ন ধৰণৰ ইটা, ইয়াৰ নামবোৰ ইয়াত লিখি থোৱা আছে। ইটাবোৰৰ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এয়া তেওঁলোকে আহোম ৰজাসকলে যুদ্ধত ব্যৱহাৰ কৰা তৰোৱাল, কুলি বিভিন্ন ধৰণৰ তেনেকুৱাবোৰ ইয়াত সংৰক্ষণ কৰি ৰাখিছে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী সংৰক্ষণ কৰি ৰাখিছে। এয়া দেখিছে নহয়, আৰু এয়া দেখিছেনে আগৰ আহোম ৰজাদিনীয়া সাঁচি পাতৰ পুথিসমূহ এইবোৰ, আৰু এয়া বিভিন্ন আহোম ৰজা স্বৰ্গদেউসকলৰ মুখা হয়। বহুত বস্তু সংৰক্ষণ কৰি ৰাখিছে ইয়াতে। বন্ধুসকল, এতিয়া যিহেতু সন্ধিয়া হৈ আহিছে, সেইবাবে আমি মিউজিয়াম চাই আহি ৰুদ্ৰসিংহ পাৰ্কৰ পৰা ঘৰলৈ যাবলৈ বুলি ওলালোঁ। এয়া জয়সাগৰ পুখুৰী পাৰটো চাওকচোন, সন্ধিয়া সময়ত কিমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। বন্ধুসকল, ৰুদ্ৰসিংহ পাৰ্কৰ পৰা অহাৰ পিছত আমি শিৱসাগৰ কেফে ম'ম'ত সোমালোঁ ম'ম' খাবৰ কাৰণে। ইয়াৰ ম'ম' বহুত টেষ্টি থাকে, সেইবাবে আমি ম'ম' খাব লগা হ'লে প্ৰায়ভাগ কেফে ম'ম'লৈকে আহোঁ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।